মইনাহঁত, আজি কেইবাদিনৰ মূৰত মই তোমালোকৰ কাৰণে এটা সুন্দৰ টপিক লৈ আহিছোঁ। তোমালোকে শুনিবা আৰু শুনি নিশ্চয় ভাল পাবা বুলিয়েই মই ভাবিছোঁ। এতিয়া মই ক'ৰ পৰা কৈছোঁ তোমালোকে কথাটো জানিবৰ কাৰণে মই কিতাপখন দেখাইছোঁ, কিন্তু আখৰখিনি উল্টা হৈ যায় নহয়নে বাৰু? উল্টা হ'লেও মই কৈ দিছোঁ নামটো, অসমীয়া বুক অৱ ৰেকৰ্ডছ। বুক অৱ ৰেকৰ্ডছ হয়নে? এইখন কিতাপৰ শান্তনু কৌশিক বৰুৱাৰ এই কিতাপখনৰ পৰাহে মই কৈছোঁ দেই, কথাবিলাক এনেই সাজি পোৱা নাই বাৰু। এতিয়া কথাটো কি যে আমি আগতে লক্ষ্মীনাথ বেজবৰুৱাৰ যিবিলাক সাধু পঢ়িছিলোঁ তাত পাইছিলোঁ কি যে এজন ৰজাৰ কেইবাগৰাকীও পত্নী থাকে। তাৰপিছত সেই পত্নীবিলাকৰ বিষয়ে আমি জানো। সেই পত্নীবিলাকৰ মাজত হাই কাজিয়া হয়, নানা ধৰণৰ কুচক্ৰান্ত চলে, এনেকৈ এটা এটা সাধুৰ সৃষ্টি হয়। এতিয়া সেইবিলাক সাধু কথা আনহাতে আমি মহাভাৰত ৰামায়ণতো পাইছোঁ। মহাভাৰততো যেনেকৈ তিনিগৰাকী পত্নী এজন ৰজাৰ, ঠিক তেনেকৈ ৰামায়ণতো দশৰথৰ তিনিগৰাকী পত্নী আমি পাইছোঁ। কিন্তু ৱৰ্ল্ড বুক অৱ এইখন বুক অৱ ৰেকৰ্ডছত ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত যিটো ৰেকৰ্ড হৈ গৈছে তাৰ এটা কাহিনী শুনিলে তোমালোক আচৰিত হ'বা। এই কাহিনীটো কি জানানে? আলজেৰিয়াৰ ৰজা আহমেলে ৩৮৫গৰাকী পত্নী আছিল। আহমেলৰ ৩৮৫গৰাকী পত্নী আছিল। এই ৩৮৫গৰাকী পত্নী তেওঁ বিয়া পাতিছিল। কিয়? তেওঁ কিয় ৩৮৫গৰাকী পত্নী বিয়া পাতিছিল? আৰু এই পত্নীবিলাক আনিছিল কি জানানে? বিভিন্ন ঠাইৰ পৰা, দেশৰ বিভিন্ন ঠাইৰ বিভিন্ন ভাষাৰ ছোৱালীবিলাক বিয়া পাতি তেওঁ পত্নী কৰিছিল। এতিয়া মই প্ৰথম পঢ়োঁতে ভাবিছিলোঁ যে তেওঁ চাগে ভাষা শিকিবৰ কাৰণেই এইটো কৰিছিল। নহয়, ভাষা শিকিবৰ কাৰণে নহয়, সদায় পত্নীবিলাকৰ মাজত যাতে কথা পাতি হাই কাজিয়া কৰিব নোৱাৰে সেই উদ্দেশ্যে তেওঁ এই বিভিন্ন ভাষাভাষীৰ পত্নীবিলাক আনি তেওঁ বিয়া পাতিছিল। এই আচৰিত চিন্তা, দূৰদৰ্শী চিন্তা বুলি মই ভাবোঁ। কাৰণ তেতিয়াৰ দিনতে, বহুত দিনৰ আগৰ কথা, তেতিয়াৰ দিনতে তেওঁ ইমান ধুনীয়া চিন্তা, যাতে মহিলা বেছিকৈ থকা মানে কথা বেছি হয়, কথা বেছি হোৱা মানে কাজিয়া পেচালো বেছি হ'ব। গতিকে কাজিয়া পেচাল যাতে হৈ পেলাই ঘৰখনত অশান্তি নহয় সেই উদ্দেশ্যে তেওঁ বিভিন্ন ভাষাৰ তিৰোতাবিলাক গোটাই আনিছিল, যাতে তেওঁলোকে ইগৰাকীয়ে সিগৰাকীৰ লগত কথা বতৰা পাতি সময় নষ্ট কৰিব নোৱাৰে। আচৰিত নহয়নে বাৰু? এইটোৱে আচৰিত কিন্তু সঁচা।